মই চিয়া নাপাওঁ এবাৰ কৈছোঁ মই গালিটো মই নাখাওঁ তোমাৰ গালিটো সিহঁতে খাব এই চাইডেমান গৈছে ত্ৰিদীপে চবকে গালি বেয়া মানে বেয়া শব্দবিলাক কৈ আছোঁ মই নাই কোৱা গালি সেইটো টেঙামো গৈছোঁ আৰু বেয়া নাপাব কিন্তু সেই গালিটো মানে চিনেমাখনৰ মোৰ যিটো কেৰেক্টাৰ গালিটো মনৰ ভিতৰত থাকি ক'ব নোৱাৰে সেইকাৰণে নকওঁ মই 15টা চৰ খাইছে ইয়াৰ এটা চিনত আৰু ই চিনটো মানে বদমাছ ই বাৰে বাৰে ৰিটেক কৰে ভুল কৰে ইচ্ছা কৰি যাতে ইয়াক চৰিয়াই থাকিব পাৰে আৰু ই চৰ খাই আছে 15টামান চৰ লাষ্টত মই ক'লোঁ হ'ব আৰু গান লুকুৱাই যাব এতিয়া আচলতে মানে চিনেমাখনত মোৰ দাদা হয় আৰু মই ভায়েক হয় একো একেবাৰে সামান্য শ্বট এটা হয় চব ঠিকে থাকে এই ধনকা আমাৰ কেমেৰা কৰি আছে মানে ওৱান শ্বট হয় বাৰে বাৰে শ্বটটোতহে ভুল কৰেগৈ মানে আৰু শ্বটটো যিটো দিয়ে নহয় চব ৰৈ যায়গৈ টাফ কৰি উঠে মই এতিয়া ভুল নহওক যাতে শ্বটটো অ'কে হৈ যাওক মই এনেকৈ দিওঁ মানে বাৰে বাৰে এতিয়া যেতিয়া এডিটিং কৰি আছে গৰিমা বৌয়ে কৈছে তিনি 15টা নে 16টা খাইছা মই কৈছোঁ হয় এক্সট্ৰাকৈ ফুটেজ আহিবি মই সঞ্জীৱ দাক প্ৰথমবাৰ এক্টিং কৰিছোঁ সঞ্জীৱ দাৰ অভিনয় সঞ্জীৱ চিনেমা সৰুৰ পৰা চাই আহিছোঁ সঞ্জীৱ দাক মই দুআষাৰ কৰিলোঁ জনাওক কি এক্সপিৰিয়েঞ্চ মোৰ লগত থেংক ইউ জুবিন মৰমৰ গান এইটো প্ৰেমৰ গান মাইক 3টা লাগিব check 1 2 hello check 1 2 Hello, check 1 2 Hello.
গণ্ডগোল হলে হল একো নাই গণ্ডগোল নাথাকিলে কি মানুহ গণ্ডগোলীয়া মানুহৰ লগত আছো আৰু গণ্ডগোল হ'বই
হ'ল